এতিয়া আহিবৰ কাৰণে 10 মিনিটমান হ'ল সেইটো বাদ দিয়া এতিয়া কোৱা পাৰ্টি কেনেকুৱা হ'ল বিৰাট মজা লাগিছে দেই কি যে খালোঁ কিমান যে ফ্ৰেণ্ডক লগ পালোঁ আৰু যে কিমান মস্তি কৰিলোঁ নহয় আৰু জানা তাতোকে স্পেচিয়েল কথা হ'ল মোক ৰাজে বহুত ঘূৰালে জানানে বহুত ঘূৰালে ইমান মস্তি লাগিছে নহয় ক'ত ঘূৰিলি পাৰ্কতো গ'লোৱে কেইখনমান শ্বপিং মলত গ'লোঁ জানানে কেইটামান মোক ইমান ধুনীয়া গিফ্ট দিছে নহয় হ'ব দিয়া তুমি যদি আমাৰ ঘৰত যোৱা কেতিয়াবা তোমাক মই দেখুৱাম বাৰু বিহুত যাম দিয়া বাৰু এতিয়া তুমি কোৱা তোমাৰ ৰণীৰ কথা কোৱা সি বহুত বিজি হয় সপ্তাহত এদিনহে লগ কৰিব পাৰে বাকীটো ফোনত কথা পতা হয়েই তোমাক মৰম চৰম কৰেনে সেইবিলাক আৰু সোধে নেকি কি ফ্ৰেণ্ডৰ মাজততো চব অপেন ন পিছে তোক কৰেনে নকৰে হে নকৰিলে মই যামনে তাৰপিছত বাৰু ঠিক আছে দে ইয়াতে এতিয়া কিবা খাব মন আছেনে নাই মই তোক খুৱাবহে আহিছোঁ মোৰ পাৰ্টিটো ৰাজাই দিলে ৰাজাৰ ফ্ৰেণ্ডবিলাকৰ লগত মই পাৰ্টি কৰিলোঁ তো তোৰ লগতো পাৰ্টি কৰিবৰ কাৰণে ইচ্ছা আছিল কিন্তু তই আকৌ কিছুমান কথা বেয়া পাওঁ যে সেইকাৰণে মই তোক সিমান এটা মই লগ নধৰিলোঁ আৰু তোৰ মানে বেয়া লাগিব পাৰে তাৰ ফ্ৰেণ্ডবিলাকৰ লগত মই আকৌ ইমান টেনশ্যন নলওঁ চ' ভাবিলোঁ তোক গধূলিয়ে মই এটা পাৰ্টি দি দিম আৰু একো নাই দে আমাৰ মাজত চব অপেন মই পাৰ্টি নিদিলেও বেয়া নাপালোঁ হয় যেনেদৰে চব ধেমালিয়ে কৰোঁ তোৰ লগত কেতিয়াবা তই কেতিয়াবা তুমি কেতিয়াবা আপুনি চব চলে আচলতে ৰিয়া কি জাননে যিমানেই মই পাৰ্টি নকৰোঁ কিয় কিন্তু মই তোক এৰি কেতিয়াও চলিব নোৱাৰোঁ জাননে কাৰণ মই যেতিয়া কেতিয়াবা মই অসুবিধা পোৱা যেন পাওঁ বিপদত পৰোঁ তেতিয়া মই তোক ফোন কৰিলে তোক পাওঁ আৰু মই বহুত দিহা পৰামৰ্শ পাওঁ সঁচাই ৰিয়া তোৰ নিচিনা বান্ধৱী পোৱাটো বহুত লাকৰ কথা আৰু তোক পোৱাজনো বহুত লাকি হয় বাৰু কি খাবি ক যি খোৱা তাকে খাম তথাপি তোৰ চইচ মতে ক আকৌ তোৰ চইচে মোৰ চইচ বাৰু হ'ব ঠিক আছে তেনেহ'লে চিকেন বিৰিয়ানী এটাকে অৰ্ডাৰ কৰি দিওঁ হ'ব হ'ব কালি কিন্তু ৰাজাক বেলেগ মস্তি লাগিছে দেই মস্তিটোক মোৰ সদায় চলি থাকে আজি টিনা কালি প্ৰিয়া তাৰপিছত চনা তাৰপিছত মোনা এইবোৰতো মোৰ চব চলিয়ে থাকে পিছে কাকনো বাৰু বিয়া কৰাবি কচোন বিয়াতো মোৰ বহুত দেৰি আছে এতিয়াতে মই এইবিলাক ভাবিব পৰা হোৱা নাই এতিয়াতো মোৰ এনজয় কৰা বয়স এনজয় কৰি ভাগৰি গ'লে মোৰ তাৰপিছত বিয়া পাতিম আৰু এজনী ভাল ছোৱালী চাই পিছে মোকো এটাৰ লগত চান্স দে আকৌ চকল দেখিছ নিজৰ বান্দৰটো বেছি ভাল তোতকে আগতে মোৰ নিচিনা হেণ্ডচাম হ'বলৈ শিক আৰু স্মাৰ্ট হ'বলৈ শিক তাৰপিছত তোৰ ছোৱালী পিছে লাইন চোৱা ৰিয়া আজি চাওঁতে আমাৰ 4 বছৰ পাৰ হৈ গ'ল আৰু অহা মাহত আমাৰ বিয়া তোমাৰ কেনেকুৱা লাগিছে ৰিয়া মোৰ বহুত ভাল লাগিছে কিন্তু তুমি জানানে টিনা যে মোৰ বেষ্ট ফ্ৰেণ্ড কি হ'ল তাইৰ বাবেহে মোৰ বেয়া লাগি আছে তাই ইমান ফূৰ্তিত থকা ছোৱালীজনী আজিকালি ইমান মন মাৰি থাকে ঘৰৰ মানুহে তাইকো বিয়াৰ বাবে বহুত জোৰ কৰি আছে আৰু তাইও ৰাজাৰ লগতহে বিয়া হ'ব বিচাৰিছে কিন্তু ৰাজাই তাইক গুৰুত্ব নিদিয়ে কিন্তু তাই কোৱা মতে ৰাজাইতো প্ৰথমতে তাইৰ পিছে পাগলৰ দৰে ঘূৰি ফুৰিছিল তেতিয়াহ'লে এতিয়া কিয় গুৰুত্ব নিদিয়া হ'ল ৰাজা মানে ক'ৰ হয় ল'ৰাজন আমাৰ গুৱাহাটী দিছপুৰত হয় দিছপুৰৰ মই এজন ল'ৰা আছে মোৰ লগৰ ৰাজা বুলি কিন্তু ভগৱানে নকৰক যে সেইজন ৰাজা এইজন ৰাজা নহওক মানে কাৰণ তাৰ দৰে ধূৰ্ত বদমাছ ঠগ প্ৰবঞ্চক নাই বুলিয়ে ক'ব পাৰি এই পৃথিৱীত তোমাৰ লগত ফটো আছে নেকি বাৰু তাৰ ফটো নাই কিন্তু মই ফটো লৈ দিব পাৰোঁ প্লিজ ৰণী তুমি কিবা এটা কৰা আৰু নাজানো ল'ৰাজনে তাইৰ লগত কি কৰিব খুজিছে আৰু বাৰু তুমি কি কৰি পাৰা ফটোখন দিবাচোন ফটো মই আজিয়ে উলিয়াই দিম তোমাক হ'ব দিয়া বাৰু ৰিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই ৰাজাক বিশ্বাস কৰিব নালাগিছিল ৰিয়া আজি তোৰ বাবে মই বাচি গ'লোঁ ৰণীদাই মোক বচাই দিলে কিন্তু ৰিয়া মই আজি কান্দিলোঁ বহুত দুখ লাগিছে মোৰ বহুত কান্দিলোঁ কিন্তু আজিৰ পৰা নাকান্দো আগৰ দৰে ফূৰ্তি কৰিম কিন্তু কোনো ল'ৰাকে বিশ্বাস নকৰোঁ দুখ নকৰিবি টিনা সেইটো কথা নহয় সকলো ল'ৰা একে নহয় সেইবাবে মই আজি ৰণীক পাইছোঁ আৰু নিশ্চয় তয়ো পাবি টিনা তই আমাৰ বিয়াত বহু ফূৰ্তি কৰিব লাগিব টিনা তই যদি ফূৰ্তি কৰিব নোৱাৰ আমি বিয়া নহওঁ নাই ৰিয়া মই আৰু দুখ নকৰোঁ মই বহু ফূৰ্তি কৰিম বহু আনন্দ কৰিম তোৰ বিয়া হয় তোৰ বিয়াত ফূৰ্তি নকৰিলে এনজয় নকৰিলে মই কাৰ বিয়াত কৰিম ৰিয়া চা ৰিয়া মই কিমান হাঁহিছোঁ কিমান ফূৰ্তি কৰিছোঁ চা মই আগৰ নিচিনা হৈ গ'লোঁ টিনা তই ফূৰ্তি কৰিলে নহয় তই আমাক কথা দে যদি তোৰ ঘৰৰ মানুহে এজন ভাল ল'ৰা চাই তোক বিয়া দিব বিচাৰে তই না নকৰিবি প্লিজ যেনেদৰে মই ৰণীৰ লগত বহু হাঁহি ধেমালি কৰিব পাৰিম
ফূৰ্তি কৰিব পাৰিম, এনজয় কৰিব পাৰিম। তই যাতে কাৰোবাৰ লগত কৰিব পাৰ তেতিয়া মোৰ বহুত ভাল লাগিব টিনা। মই প্ৰমিছ কৰিছোঁ ৰিয়া, মই সঁচাকৈ বিয়া হ'ম। মই আজিয়ে মাৰ আগত ক'ম, হ'বতো? অ'কে? কি টিনা সঁচা? আই লাভ ইউ টিনা, আই এম ছ' হেপী। লাভ ইউ টু ৰিয়া। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰিব।